আধৰুৱা এটি প্ৰেমৰ কাহিনী। ফেচবুকৰ চিনাকি সেই ছোৱালীজনী। আজিও বৰ ভাল পাওঁ জানা তোমাক। যৌৱনত ভৰি দিয়াৰ ফাৰ্ষ্ট দিনাই তোমাক লগ পাইছিলোঁ মই ফেচবুকৰ মজিয়াত। তুমি হাই বুলি ফাৰ্ষ্ট দুটা মেছেজ দিছিলা আৰু কিমান আশাৰে মই ৰিপ্লাই কৰিছিলোঁ, হেল্ল' কি খবৰ। আজি যেন সেইবোৰ হঠাৎ অতীত হৈ গ'ল। তোমালোক বাৰু কিয় তেনেকুৱা? থুনুকা হৃদয় ভাঙি পলকতে আঁতৰি যাবলৈ অকণো বেয়া নালাগিল তোমাৰ? আচলতে তোমালোকৰ মন ভুলাব পৰাকৈ নাই মোৰ R15 220 পালচাৰ DSLR অথবা iPhone। আছে মাথো নিভাজ মৰমে আৱৰি এখন কোমল অন্তৰ। এতিয়াতো মই তোমাৰ, কিন্তু তুমিতো মোৰ নোহোৱা। হ'ব দিয়া, ক'ৰবাত যদি কেতিয়াবা লগ পাওঁ সাঁতুৰি নাযাবা নমতাকৈ। তুমি বিচৰা ধৰণে সুখী হৈ থাকা, কাৰণ মই তোমাক আজিও বহুত ভাল পাওঁ। জোন।